নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেল ৰেংকাৰ্ছ ক্লাছেছলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। ইয়াত থাকিব আছামিজ কালচাৰৰ ওপৰত 10টা মাল্টিপল চইচ কুৱেশ্যন, যিখিনিয়ে আপোনালোকক আগন্তুক পৰীক্ষাসমূহত নিশ্চিতভাৱে সহায় কৰিব। গতিকে পলম নকৰি আহকচোন আজিৰ কুৱেশ্যনকেইটাৰ ফালে আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো আছে, which among the following ethnic community of Assam celebrate the Bushu festival? Option A, Deori. Option B, Dimasa. Option C, Karbi. আৰু option D, Hajong. কোনটো জনগোষ্ঠীয়ে বুছু উৎসৱ উদযাপন কৰে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option B, Dimasa. Moving ahead to the next question. Question number 2. Which of the following community of Assam celebrate the Tora Chira festival? তলত দিয়া কোনটো জনগোষ্ঠীয়ে তৰা চিৰা উৎসৱ উদযাপন কৰে? অপশ্যন এ ঠেঙাল কছাৰী, অপশ্যন বি চৰণীয়া কছাৰী, অপশ্যন চি বড়ো, অপশ্যন ডি দেউৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঠেঙাল কছাৰী। কুৱেশ্যন নম্বৰ 3 আছে, which among the following is the first modern theatre hall in Assam? অপশ্যন এ বান থিয়েটাৰ হল তেজপুৰ, অপশ্যন বি ৰবীন্দ্ৰ ভৱন গুৱাহাটী, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী, অপশ্যন ডি নান অফ দিজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বান থিয়েটাৰ হল তেজপুৰ। কুৱেশ্যন নম্বৰ 4. How many ঘোষাজ are there in the নামঘোষা? নামঘোষাত কিমানটা ঘোষা আছে? এইটো এটা কম্পেৰেটিভলি সহজ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1000। যিহেতু 1000 ঘোষা আছে, সেয়েহে নামঘোষাক আমি হাজাৰী ঘোষা বুলিও জানো। নেক্সট কুৱেশ্যন নম্বৰ 5. Serja, a musical instrument, is used by which of the following ethnic group of Assam? Serja নামৰ যিটো বাদ্য আছে, বাদ্যটোক তলত দিয়া কোনটো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে? অপশ্যন এ বড়ো, অপশ্যন বি ডিমাচা, অপশ্যন চি মিচিং আৰু অপশ্যন ডি সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বড়ো। কুৱেশ্যন নম্বৰ 6. Who is the author of the poetry anthology অলকানন্দা? কবিতাৰ সংকলন অলকানন্দাৰ স্ৰষ্টা কোন? অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি নলিনীবালা দেৱী, অপশ্যন ডি শংকুৰাজ কোঁৱৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। মুভিং ahead to the next question. Question number 7. Which of the following community celebrate Karam Puja, a festival related to agriculture? কৃষিৰ লগত জড়িত উৎসৱ কৰম পূজা তলত দিয়া কোনটো কমিউনিটিয়ে উদযাপন কৰে? অপশ্যন এ দেউৰী, অপশ্যন বি তিৱা লালুং, অপশ্যন চি বড়ো আৰু অপশ্যন ডি টি ট্ৰাইবছ। ইয়াৰ শুদ্ধ উত্তৰটো আমি সহজেই ক'ব পাৰোঁ, সেইটো হৈছে অপশ্যন ডি টি ট্ৰাইবছ। Question number 8. Which of the following is not a form of Ujapali dance? Option A, Sukanani. Option B, Ramayani. Option C, Bigoya. Option D, Nityani. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিত্যানী। নিত্যানী ওজাপালি নৃত্যৰ এটা ফৰ্ম নহয়। কুৱেশ্যন নম্বৰ 9. দিহানামছ। দিহানামৰ কথা আমি সকলোৱে জানো, শুনি ভাল পাওঁ। দিহানামছ আৰ অপশ্যন এ ছাং বাই উইমেন ইন প্ৰেইজ অফ শংকৰদেৱ, অপশ্যন বি ফিলচফিকেল ছংছ অন হিউমেন লাইফ, অপশ্যন চি মেৰিজ ছংছ এণ্ড অপশ্যন ডি নান অফ দি এবাভ। এইটো আমাৰ এটা সহজ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছাং বাই উইমেন ইন প্ৰেইজ অফ শংকৰদেৱ। Question number 10 and the last question of this video. Which of the following instrument is not used in Bihu? Probably this is the easiest question in this video. ইয়াৰ অপশ্যন কেইটা হৈছে ঢোল, টকা, মৃদাংগ আৰু সুতুলি। গতিকে ইয়াৰ ভিতৰত কোনটো ইনষ্ট্ৰুমেণ্ট বিহু উৎসৱত
ব্যৱহাৰ কৰা নহয় তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৃদাংগ মৃদংগক আমি বিহুত ব্যৱহাৰ নকৰোঁ গতিকে এই 10টা প্ৰশ্ন আজি আপোনালোকলৈ লৈ আহিছিলোঁ আছামিজ কালচাৰৰ ওপৰত আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে then please consider subscribing to our channel and please share it with your friends, relatives and everyone who is preparing for competitive examinations. ভাল লাগিল এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব পাৰিলোঁ আৰু আশা ৰাখিছোঁ আপোনালোক উপকৃত হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আৰু আমি আগলৈও এই ধৰণৰ ভিডিঅ' লৈ আহিম. Till then, stay tuned and keep signing.